প্ৰিয়ংকা চোপ্ৰাৰ সময়ত হৈছিলে কি তেওঁ চেলফি তুলিবলৈ লওঁতে তেওঁক মই ক'লোঁ সেই সময়ত মোৰ ডক্টৰে এটা কথাই কৈছিলে টাইম লাগিব অকণমান তোমাৰ ভাল হওঁতে তুমি ভাল হ'বা কিন্তু তুমি খুব মানে ইতিবাচক চিন্তা কৰিবা এটা কথাই কওঁ খুব সুন্দৰ কিছুমান ইণ্টাৰভিউ কৰি আছে আবাদুৰে মই দেখি আছোঁ ভিডিঅ'বোৰ খুব সুন্দৰ আৰু খুব আচলতে মানে গধুৰ কিছুমান ছাবজেক্ট লৈও তেওঁ কৰে গতিকে তেওঁৰ যিটো চেনেল প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু সদায় চাই নমস্কাৰ ভয়চকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক সদায় যেনেকৈ আমি এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহোঁ আজিও এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিছোঁ প্ৰিয় দৰ্শক আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এটা জনপ্ৰিয় টেলিভিছন চেনেল নিউজ লাইভৰ এগৰাকী জনপ্ৰিয় নিউজ এংকৰ ঋতুপৰ্ণা দাস বাইদেউ যদি আপুনি মোক শুনা পাইছে পোনে পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় আমাৰো মই শুনিছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ আৰু এটা কথা কওঁ মই ঋতুপৰ্ণা দাস ঠিকেই তুমি কৈছা কিন্তু মই ঋতুপৰ্ণা দাস বৰা আচ্ছা 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 একচুৱেলি ঋতুপৰ্ণা দাস বুলিয়ে জানো সেইকাৰণে মানে কনফিউজ হৈছে অলপ একো নাই বা যদি মই প্ৰথমে মোৰ প্ৰথম প্ৰশ্নটোৱেই হ'ব যে আপোনাৰ বায়োগ্ৰাফীৰ বিষয়ে গতিকে বায়োগ্ৰাফী আপোনাৰ জন্ম বাসস্থান আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰিম জন্ম মোৰ গুৱাহাটীতে জন্ম গুৱাহাটী তাৰপিছত মই ছেইণ্ট মেৰিজ ইংলিছ হাই স্কুল তাৰপৰা মই মেট্ৰিক পাছ কৰিছোঁ ক্লাছ 10 তাৰপিছত মই শংকৰ একাডেমীত পঢ়িলোঁ ক্লাছ 12লৈকে তাৰপিছত মই ইকনমিক্সৰ গ্ৰেজুৱেশ্যন কৰিলোঁ হেণ্ডিকৰ পৰা তাৰপিছত মই পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ ছিকিম মণিপাল ইউনিভাৰ্চিটিৰ পৰা মাছ কমিউনিকেশ্যনত গতিকে সেইখিনি মোৰ বায়োগ্ৰাফী আৰু তাৰপিছত মই পঢ়ি থকা সময়তে কামতো জইন কৰিছিলোঁ আচ্ছা আচ্ছা আপোনাৰ যে সংবাদ জগতলৈ আপোনাৰ মানে প্ৰথম আপুনি সংবাদ জগতলৈ কেতিয়া আহিছিলে সংবাদ জগতত মই আহিছিলোঁ 2004 চনত মই প্ৰাগ নিউজৰ পৰা আৰম্ভণি কৰিছিলোঁ প্ৰথম আৰম্ভণি প্ৰাগ নিউজৰ পৰা কৰিছিলে হয় প্ৰাগ নিউজৰ পৰা কৰিছিলোঁ তেতিয়া এটা জনপ্ৰিয় কেবল চেনেল আছিলে আজিৰ দিনত এটা খুব জনপ্ৰিয় ছেটেলাইট চেনেল গতিকে তেতিয়াৰ পৰাই মই আৰম্ভণি কৰিছিলোঁ মই পঢ়ি থাকোঁতে আৰম্ভণি কৰিছিলোঁ ছামাৰ ব্ৰেকবোৰ হয় যে তেতিয়া মই এপ্লাই কৰিছিলোঁ এপ্লাই কৰোঁতে মোক মাতিলে তেখেতসকলে আৰু প্ৰথমে মই ৰিপৰ্টাৰ হিচাপে কাম কৰিছিলোঁ তাৰপিছত সেনেকৈ আৰম্ভণি হ'ল আৰু পিছলৈ এংকৰ হ'লগৈ ইংলিছত যদি মই প্ৰশ্ন কৰোঁ যদি আপোনাৰ মনত আছে আপুনি টেলিভিশ্যনত কেতিয়া ওলাইছিল আৰু প্ৰথম দিনাখন টেলিভিশ্যনত ওলোৱাৰ পিছত আপোনাৰ ঘৰৰ মানুহ ৰিলেটিভছ বা বন্ধুবৰ্গৰ আচলতে ৰিয়েকশ্যন কেনেকুৱা আছিল যদি আপোনাৰ মনত আছে অকণমান মনত ৰাখিবলৈ টান কিছুমান কথা কিন্তু তথাপিতো প্ৰথম ওলাওঁতে মোৰ মাহঁতে মোক সদায় খুব ছাপোৰ্ট কৰে মই যিয়ে কৰোঁ যিহেতু মই এজনীয়ে ছোৱালী সেইটো কাৰণে হয়তো নাজানো সদায় ছাপোৰ্ট কৰে প্ৰথম যেতিয়া মই ওলাইছিলোঁ সকলোৱে ফোন কৰিছিলে যে তোক আজি টিভিত দেখিছোঁ খুব ভাল লাগিলে এনেকৈ আগুৱাই যা গতিকে তেনেকৈ ফোন কৰিছিলে আৰু মোৰ প্ৰথম এছাইনমেণ্টটো মোৰ এতিয়া বৰ্তমান মনত নাই কিন্তু খুব এক্সাইটেড আছিলোঁ মই সেই সময়ত যিহেতু সৰু আছিলোঁ গতিকে কিবা এটা কৰিবলৈ যিটো লাগে আগ্ৰহ লাগে সেইটো আছিলে গতিকে সেনেকুৱা আছিলে আৰু কিন্তু এটা ইনচিডেণ্ট মোৰ মনত পৰে প্ৰাগ নিউজত থাকোঁতে এটা বম ব্লাষ্ট এটা হৈছিলে সেইটো পল্টন বজাৰত হৈছিলে তেতিয়া মই বেলেগ এটা শ্ব'ৰ কাৰণে কাম কৰি আছিলোঁ সেই কাম কৰি থাকোঁতে মোক কোৱা হ'ল অফিচৰ পৰা যে এনেকুৱা এটা বম ব্লাষ্ট হৈছে তুমি কাভাৰ কৰি আনিব লাগে এতিয়া আমাৰ অফিচত বৰ্তমান কোনো নাই তুমিয়ে কৰিব লাগিব যিহেতু তুমি ওচৰতে আছা মই পল্টন বজাৰৰ কাষতে আছিলোঁ শ্ব'টো কৰি গতিকে সেইটো এটা খুব ডাঙৰ অভিজ্ঞতা প্ৰথম অভিজ্ঞতা এটা বিস্ফোৰণ হৈছে বিস্ফোৰণটো কাভাৰ কৰিব লাগে মই অলপ ভয় খাইছিলোঁ প্ৰথমতে পাৰিম নে নোৱাৰিম কিন্তু পাৰিলোঁ আৰু সকলোৱে খুব এপ্ৰিচিয়েট কৰিলে মোৰ যিসকল জ্যেষ্ঠ তেওঁলোকে গতিকে সেয়া এনেকৈ আৰম্ভণি হ'ল আৰু যথেষ্ট সাহসৰ প্ৰয়োজন আচলতে সাহসৰ প্ৰয়োজন নিশ্চয় মানে ভয় খালে আচলতে নহয় ভয় খোৱা যায় যিহেতু প্ৰথম কিবা ইমান ডাঙৰ এটা মানে ইনচিডেণ্ট হৈছে গুৱাহাটীত ব্লাষ্ট হৈছে তেনেকুৱা গ্ৰেনেড ব্লাষ্ট আছিলে গতিকে সেয়া আপুনি বাহিৰৰ পৰা অসমলৈ অহা বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি গায়ক গায়িকাসকলৰ বহুত ইণ্টাৰভিউ কৰিছে আপুনি কি প্ৰিয়ংকা চোপ্ৰাৰ কথা কোৱা হওক কি জন আব্ৰাহাম বা শিল্পা চেট্টিৰ কথা হওক সকলোৰে আপুনি ইণ্টাৰভিউ কৰিছে অসমলৈ অহাৰ পিছত মই জনাত প্ৰথম যেতিয়া আপুনি প্ৰিয়ংকা চোপ্ৰাৰ ইণ্টাৰভিউ কৰিছিলে প্ৰথম যেতিয়া অসমলৈ আহিছিল তেতিয়া মাত্ৰ 5 মিনিট সময় আপুনি পাইছিলে প্ৰিয়ংকা চোপ্ৰা ইণ্টাৰভিউ কৰিবৰ কাৰণে মই এই ডাঙৰ ডাঙৰ মানুহসকলৰ যে আপুনি সংস্পৰ্শলৈ আহিছে বা তেখেতসকলৰ ইণ্টাৰভিউ কৰিছে অভাৰঅল যদি অভিজ্ঞতাটোৰ বিষয়ে জানিব বিচাৰোঁ কি ক'ব আচলতে তেওঁলোকক যেতিয়া আমি টেলিভিশ্যন স্ক্ৰীণত বা ডাঙৰ পৰ্দাত দেখোঁ আমি ভাবোঁ তেওঁলোকে মানে বহুত তেওঁলোকৰ এটিটিউড হ'ব নেকি তেওঁলোকৰ যিটো বাহাদুৰি বুলি কয় আমাৰ অসমীয়াত তেনেকুৱা হ'ব নেকি কিন্তু তেওঁলোক আচলতে খুব মানে খুব নম্ৰ তেওঁলোকৰ কথা বতৰা খুব ভাল আৰু ইমান যিহেতু ডাঙৰ চেলিব্ৰিটি গতিকে অকণমানটো থাকিবই তেনেকুৱা ধৰণৰ কিন্তু মই যিসকলক লগ পাইছোঁ তেওঁলোকৰ লগত মোৰ খুব মানে ভাল হৈছিলে ইণ্টাৰভিউটো মই কৰিও ভাল পাইছিলোঁ আৰু তেওঁলোকেও মানে মোৰ লগত কথা পাতি ভাল পাইছিলে হয়তো কাৰণ এটা গম পোৱা যায় যেতিয়া কাৰোবাৰ লগত কথা পাতা প্ৰিয়ংকা চোপ্ৰা
চোপ্ৰাৰ লগত খুব সুন্দৰ অভিজ্ঞতা 5 মিনিট সময় আছিলে মই কি সুধিম কি নুসুধিম তেনেকুৱা এটা হৈছিলে কিন্তু সেই উপস্থিত বুদ্ধি বুলি যে কয় উপস্থিত বুদ্ধিৰে মই বস্তুটো আগুৱাই নিলোঁ আৰু ভালো লাগিলে আৰু শেষত তাৰমানে মই এইটো ক'বই লাগিব মই যাৰে ইণ্টাৰভিউ নলওঁ মই ফটো এখন মেমৰি হিচাপে স্মৃতি হিচাপে ৰাখোঁৱে সদায় প্ৰিয়ংকা চোপ্ৰাৰ সময়ত হৈছিলে কি তেওঁ চেলফি তুলিবলৈ লওঁতে তেওঁক মই ক'লোঁ যে আপুনি ইমান ওখ মই ইমান চাপৰ ফটোখন খুব বেয়া হ'ব চাগে তেতিয়া তেওঁ কৈছে নাই নাই তুমি চিন্তা নকৰিবা মই হিলছ পিন্ধি আছোঁ তুমিও হিলছ পিন্ধা তেতিয়া তুমিও ওখ হৈ যাবা একো চিন্তা নাই সেই ফটোখন ধুনীয়াকৈ আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত কিন্তু কথা এটা হ'ল মই ছেভ কৰিবলৈ পাহৰিলোঁ তাৰপিছত মইতো ওলায়ো আহিলোঁ মই ছেভ কৰা নাই মই সেইটো সময়ত মই ভাবাই নাই মই যে ছেভ নকৰিলোঁ কিন্তু তাৰপিছত সেই আৰু যিটো ইণ্টাৰভিউ আছে তাৰ পৰা মই কাটি ফটোখিনি স্মৃতি হিচাপে ৰাখিলোঁ আৰু জন এব্ৰাহিম ছিংগাৰ যোনে হওক সকলো লগত খুব ভাল অভিজ্ঞতা অসমলৈ অহা বহুতৰ আপুনি আচলতে মেক্সিমামৰ ইণ্টাৰভিউ কৰিছে আপুনি সেইকাৰণে প্ৰশ্নটো সুধিলোঁ বাৰু মই বেলেগ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি আপোনাৰ জীৱনৰ এটা কঠিন সময় পাৰ কৰিছিল প্ৰায় 9 মাহমান সময় আপুনি ঘৰৰ পৰা ওলাব পৰা নাছিল আৰু ইভেন মই যিমান দূৰ জানো আপুনি বিচনাৰ পৰাও লৰচৰ কৰা আপোনাৰ 9 মাহমান সময় আপুনি বিচনাৰ পৰা লৰচৰ কৰাও সম্ভৱ হোৱা নাছিল গতিকে সেই সময়খিনিৰ কথা যদি অলপ কয় যদি আচলতে সকলোৰে জীৱনত এটা কঠিন সময় আহে তোমাৰো হয়তো আহিব কেতিয়াবা মোৰ সেইখিনি মই পাৰ হৈ যোৱা বুলিয়ে ভাবিছোঁ আৰু কঠিন সময় আহিব পাৰে মই নাজানো কিন্তু মোৰ কাৰণে সেইটো আটাইতকৈ কঠিন আছিল কাৰণ মোৰ লগত মোৰ 4মহীয়া সন্তানটি আছিলে মই সেইখিনি সময়ত মোৰ ডায়েগন'জ হৈছিলে স্মাইডেল টিবি আচলতে আমি ডাঙৰ কথা জানো কিন্তু আমি নাজানো যে স্পাইনতো হ'ব পাৰে মই যেতিয়া শুনিছিলোঁ মই ভাবিছিলোঁ এইটো কি ধৰণৰ বেমাৰ এইটো কি হ'ব তাৰমানে মই কি কৰিব পাৰিম কি কৰিব নোৱাৰিম মোৰ তেনেকুৱা এটা হৈছিলে কাৰণ মোৰ সন্তানটো সৰু গতিকে সেই সময়ত মোৰ ডক্টৰে এটা কথাই কৈছিলে টাইম লাগিব অকণমান তোমাৰ ভাল হওঁতে তুমি ভাল হ'বা কিন্তু তুমি খুব মানে ইতিবাচক চিন্তা কৰিব লাগিব তুমি নেগেটিভিটি আহিব নিদিবা কেতিয়াও তুমি খুব সুন্দৰকৈ আগবাঢ়ি যোৱা তোমাৰ খুব বিষ হ'ব তোমাৰ পেইন হ'ব তুমি বহুত চটপটাবা কিন্তু তুমি যদি এইখিনি সময় পাৰ কৰি দিব পাৰা তোমাৰ ভাল হ'ব তুমি ভাল হৈ যাবা আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইমান লং টাইম এটা মানে তেনেকৈ চাফাৰ কৰাটো বহুত ডাঙৰ কথা আচলতে হয় মই 9 মাহ কমপ্লিট বিচনাতে আছিলোঁ বিচনাতে মোৰ খোৱা বোৱা বাকী চব কাম মোৰ বিচনাতে গতিকে মোৰ কাৰণে নাৰ্ছ এগৰাকী আছিলে সেইখিনি সময়ত অকণমান ডিপ্ৰেছ হোৱা যায় কিন্তু মানে মোৰ যিহেতু সন্তানটি আছিলে সন্তানটিক মুখলৈ চাই মই আচলতে সেইখিনি সময় পাৰ কৰিলোঁ আৰু সি আছিলে কাৰণে হয়তো মই ইমান মানে পজিটিভ এটা এপ্ৰ'চ লৈ পেলাই গোটেইখিনি পাৰ কৰিলোঁ মানে ইতিবাচক চিন্তা কৰিলোঁ যে তাৰ কাৰণে মই জীয়াই থাকিব লাগিব তাৰ কাৰণে মই বহুতখিনি কৰিবলগীয়া আছে তাক স্কুললৈ নিব লাগিব তাৰ টিফিন বনাব লাগিব এইবোৰ কথা ভাবি থাকোঁ এইবোৰ কথা ভাবি আৰু লগতে মোৰ মা দেউতা আৰু মোৰ শাহু শহুৰ মোৰ স্বামী সকলোৰে কথা চিন্তা কৰি মই ভাবিলোঁ যে নাই মই এনেকৈ যদি মই ভাগি পৰোঁ তেতিয়া নহ'ব মই খুব ষ্ট্ৰং হ'ব লাগিব মাজে মাজে ভাগি পৰিছিলোঁ সময়খিনি চাগে আপোনাক আগতকৈ আৰু অলপ বেছি ষ্ট্ৰং কৰিছে চাগে নিশ্চয় খুব মোক এতিয়া আচলতে মই কওঁ বাদুৰ আচলতে ক'ভিডৰ যে সকলোৱে ভয় খাই আছে মই কিন্তু ইমান ভয় খোৱা নাই মোৰ ভয় লাগে মোৰ মা দেউতা যিহেতু মোৰ লগত আছে আৰু মোৰ সন্তানটি যিহেতু আছে মোৰ তেওঁলোকৰ কাৰণে ভয় লাগে মোৰ কিবা এটা হ'ব বুলি মই ইমান ভয় নকৰোঁ তেওঁলোকৰ কাৰণেহে মোৰ ভয় লাগে কাৰণ মই যিটো পাৰ কৰিছোঁ সেইটো বহুতে হয়তো পাৰ কৰিব নোৱাৰিব মানে এইটো খুব বেছি ষ্ট্ৰং হ'ব লাগিব মানে মেণ্টেলি খুব ষ্ট্ৰং হ'ব লাগিব সেইখিনি আৰু গতিকে এতিয়া আচলতে মই কাৰোবাৰ যদি চৰ্দি কাহো হয় মই কওঁ মোক চোৱাচোন তোমালোকে যে মোৰ কি এটা সময় পাৰ হৈছে মই 9 মাহ কমপ্লিট লেফ্টো হ'ব নোৱাৰোঁ ৰাইট সোঁফালেও নোৱাৰোঁ বাওঁফালেও নোৱাৰোঁ মই চিধাকৈ অকল শুই থাকিব লাগে গতিকে মোৰ মুখলৈ চাই পেলাই তোমালোকে এইবোৰ চিন্তা নকৰিবা তেনেকৈ মই আচলতে মটিভেশ্যনেল স্পীকাৰ অকণমান হৈ গৈছোঁ অকণমান নিশ্চয় প্ৰিয় দৰ্শক মই নেক্সট কুৱেশ্যনটোলৈ যোৱাৰ আগতে দৰ্শকক উদ্দেশ্যি এটা কথা ক'ব বিচাৰিছোঁ ঋতুপৰ্ণা বাৰ সৈতে আৰু এটা আমাৰ ইণ্টাৰেষ্টিং খণ্ড আছে গতিকে আপোনালোক যদি নতুন দৰ্শক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব যাতে অহা খণ্ডটো আপোনালোকে মিছ নকৰে বা মই যিমান দূৰ জানো আপুনি খুব ভাল গান গায় লগতে আপুনি খুব ধুনীয়া কবিতা আবৃত্তি কৰে গতিকে আজিৰ খণ্ডৰ পৰা বিদায় লোৱাৰ আগত যদি দুটা লাইন আপুনি ভাল পোৱা যিকোনো এটা গানৰ যদি দুটা লাইন শুনায় ঠিক আছে মই গান কিমান ভাল গাওঁ মই নাজানো কিন্তু মই গান খুব ভাল পাওঁ শুনি ভাল পাওঁ আৰু সেইকাৰণে মই গুণগুণাই ভাল পাওঁ বুলি ক'ব পাৰি মই ইমান ভাল গান নাগাওঁ বুলি মই ভাবোঁ কিন্তু তথাপিতো কেতিয়াবা আপলোড কৰোঁ ফেচবুকত ছ'চিয়েল মিডিয়াত সকলোৱে এপ্ৰিচিয়েট কৰে ভাল লাগে গতিকে ভূপেন হাজৰিকাৰ এটি খুব সুন্দৰ গীত মই গাবলৈ চেষ্টা কৰিছোঁ দেই ভুল হ'লে যেন সকলোৱে মোক ক্ষমা কৰি দিয়ে মই ইমান ভাল গায়িকা নহয় বিমুক্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে তিমিতা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়াদৰ এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। ধন্যবাদ ধন্যবাদ খুবেই সুন্দৰ বা আজিৰ খণ্ডৰ পৰা বিদায় ল'ম কিন্তু পৰৱৰ্তী আকৌ আমি ঋতুপৰ্ণা বাৰ সৈতে আৰু এটা খণ্ডলৈ আহি আছোঁ ইণ্টাৰেষ্টিং খণ্ডলৈ আহিছোঁ গতিকে আপোনালোকে যদি নতুন দৰ্শক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত নটিফিকেশ্যন বেলটো অন কৰি ল'ব যাতে অহা খণ্ড মিছ নকৰে অহা খণ্ডত আমি ঋতুপৰ্ণা বাৰ পৰা কিছু তেওঁ আচলতে মহেন্দ্ৰ সিং ধোনী বিৰাট কোহলিৰ দৰে ব্যক্তিসকলৰ সংস্পৰ্শত আহিছিল গতিকে সেই অভিজ্ঞতাবোৰৰ বিষয়েও সুধিম গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো বা মই বিদায় ল'ব লাগিব তাৰ আগত যদি আপুনি দৰ্শকক উদ্দেশ্যি কিবা কয় মই আপোনালোকক এটা কথাই ক'ম খুব সুন্দৰ কিছুমান ইণ্টাৰভিউ কৰি আছে আবাদুৰে মই দেখি আছোঁ ভিডিঅ'বোৰ খুব সুন্দৰ আৰু খুব আচলতে মানে গধুৰ কিছুমান ছাবজেক্ট লৈও তেওঁ কৰে গতিকে তেওঁৰ যিটো চেনেল প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু সদায় চাই থাকিব সেইখিনি ক'ব বিচাৰিম আৰু মোৰ নিউজো চাব আপোনালোকে নিশ্চয় 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 প্ৰিয় দৰ্শক এয়া আছিল নিউজ লাইভৰ জনপ্ৰিয় নিউজ এংকৰ ঋতুপৰ্ণা দাস বৰা গতিকে পৰৱৰ্তী সময়ত আকৌ আমি ঋতুপৰ্ণা দাসৰ সৈতে আৰু এটা ইণ্টাৰভিউ লৈ আহি আছোঁ আৰু কিছুমান ইণ্টাৰেষ্টিং কথা তেওঁৰ পৰা জানিব বিচাৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত নটিফিকেশ্যন বেলটো অন কৰি ল'ব প্ৰিয় দৰ্শক আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ